Hello everyone, welcome back to my YouTube channel. More anita notun video lo apnalok hokoloke swagatam janaisu. Aji moi apnalokলৈ লৈ আহিছো এটা সুন্দৰ ৰেচিপি ভিডিও জহাবুল আৰু মাছৰ আঞ্জা। আশা কৰো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় প্লিজ লাইক এটা কৰিবলৈ নেপাহৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব। যি সকলে কৰিছে সেই সকলক বহুত বহুত ধন্যবাদ। এতিয়া ভিডিওটো আৰম্ভ কৰো আহক। সো লেটস গেট স্টাৰ্টেড। বেকগ্ৰাউণ্ডত বহুত সাউন্ড ওলাই আছিল, সেই কাৰণে মই ভয়েস ওভাৰ দি দিছো। এতিয়া আমি প্ৰথমতে এয়া জহাবুল লৈছো আৰু মাছ কিডোখৰ ভালদৰে ধুই মেলি সাফা কৰি ললো। তাৰ পিছত মেৰিনেট কৰি থৈছো এয়া হালধি, নিমখ আৰু ৰেড চিলি পাউডাৰ দি। এতিয়া কেৰাহী এখনত মিঠাতেল দি দিম। মিঠাতেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াতে মাছখিনি ফ্ৰাই কৰি লম। হাফ ফ্ৰাই কৰিম। এটা সাইডে 2 মিনিট মান ফ্ৰাই কৰিম, আকৌ ইটো সাইডে 2 মিনিট মান ফ্ৰাই কৰিম। তেনেদৰে হাফ ফ্ৰাই কৰি লম। বেছি ফ্ৰাই কৰিব নালাগে, মাছটো বেছি টান টান হৈ যাব নহলে। মাছ কিডোখৰ ফ্ৰাই হৈ গৈছে, এয়া মই প্লেট এখনত নমাই লম। এতিয়া মাছ ভজা তেলখিনিতে মই আলু কিডোখৰো ফ্ৰাই কৰি লম। ভোলটো অলপ এনেকে মই দীঘলীয়াকে কাটি লৈছো। এতিয়া অলপ ফ্ৰাই কৰা আলু কিডোখৰো মই নমাই লম এইদৰে প্লেটত। তাৰ পিছত এইখিনি মই কাটি লৈছো। এতিয়া কেৰাহী এখনত সেই তেলখিনিতে মই আকৌ পিয়াজ দি দিছো। পিয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি লম। পিয়াজখিনি এইদৰে ৰঙচুৱা পৰাৰ পিছত মই এতিয়া ইয়াতে আদা নহৰুখিনি দি দিছো। তাৰ পিছত ভালদৰে আকৌ এনেদৰে ভাজি লম। এতিয়া মই ইয়াতে অলপ কাশ্মীৰ ৰেড চিলি পাউডাৰো দি দিছো। এতিয়া মই ভোলখিনি দি দিছো। ভোলখিনি দি পিনে ভালদৰে ভাজি লম। ভোলখিনি এইদৰে ভালদৰে ভাজি লোৱাৰ পিছত অলপ সময়ৰ কাৰণে ঢাকনাখন দি থৈ দিম। দুই মিনিট মানৰ পিছত ঢাকনাখন উঠাই আকৌ ভালদৰে ভাজি ললো মই অলপ। এতিয়া মই হালধি দি দিছো ইয়াত। এতিয়া মই ইয়াতে জিৰা পাউডাৰখিনি দি দিছো। জিৰা পাউডাৰখিনি দি অলপ ভাজি লৈ এইদৰে এতিয়া নিমখ দি দিম। নিমখখিনি দি আকৌ ভালদৰে ভাজি লম। অলপ সময়ৰ পিছত এয়া ভাজি থোৱা আলু কিডোখৰ মই ইয়াত দি দিছো। দি লৈ ভালদৰে এইদৰে লৰাই লম। এতিয়া মই ইয়াতে পানী দি দিছো এগিলাচ, বেছিকে নাই দিয়া কাৰণ ভোলৰ পৰা যিহেতু পানী ওলায়, বেছি পানী দিলে খাই বেয়া লাগিব। এইদৰে ভালদৰে লৰাই লৈ এতিয়া মই ঢাকনখন দি থৈ দিম উতল অহালৈকে। এয়া উতল আহিছে দেখিছে। এতিয়া মই ইয়াতে মাছ কিডোখৰ দি দিম।
মাছৰ আঞ্জাখন প্ৰায় ৰেডি হৈছে। এতিয়া মই লাষ্টত ইয়াতে গৰম মছলা অলপ দি দিছোঁ আৰু ইয়াতে কচুৰি মেথিও অলপ দি দিম। তো আপোনালোকে কচুৰি মেথি আৰু গৰম মছলা দিবও পাৰে, যদি আছে দিব পাৰিব, যদি নাই নিদিলেও কোনো কথা নাই, ইভাগেও ভাল লাগে খাই। আৰু এয়া মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটোও টিপি দিব। আন এটা নতুন ভিডিঅ' লৈ আকৌ আহিম মই আপোনালোকৰ মাজলৈ। আজিলৈ বাই বাই।